যে মানুহখিনি জীৱন তোমাক কোনে অধিকাৰ দিলে মানুহখিনি জীৱন এনেকুৱা ৰিক্সত নিবলৈ? হা, কি নাম তোমাৰ? তোমাক কোনে অধিকাৰ দিলে মানুহখিনি জীৱনটো তুমি হাতত ল'বলৈ? তুমি এটা কথা গম পাইছা নাই? তুমি এই চেনেল পিন্ধি চলাইছা, এইটো সামান্য জোতা বা এনেকুৱা চেনেল নহয়। তোমাৰ যদি পিছল খাই যায় ব্ৰেক মাৰোতে, তোমাৰ পৰিয়াল আছেনে নাই? এই গাড়ীখনৰ যদি কিবা এটা ঘটনা হ'বলৈ হয়, তোমাৰ পৰিয়ালে তুমি তোমাৰ কিবা এটা ভগৱানে নকওক, তোমাক কিবা এটা পৰিয়ালটো তোমাৰ এটা চিকিউৰিটি হ'ব নাই? নমস্কাৰ সকলোকে, লাইট হাউচ লাইভৰ পৰা স্বাগতম জনাইছো। ডাংবাং জিলা পৰিবহণ বিষয়া যান বাহন আইন পালন কৰক, অন্যথা জৰিমনা দিয়ক। একেদৰে এই সজাগতা অভিযানক আমি জনাইছো চালাম। কথাটি কৈ নহয় সতৰ্ক হওক, নহলে ঘটিব দুৰ্ঘটনা। অৱশ্যে কোৱা হৈছে যে এই ভিডিঅ'টো কৰোনা ৰোগৰ প্ৰাদুৰ্ভাৱৰ আগৰ ভিডিঅ', কিন্তু এই ভিডিঅ'টোত কিছু আৰক্ষী লোকে মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা গৈছে। যদিও এই ভিডিঅ'টো কৰোনা মহামাৰী মাজ ভাগৰ হয় তেনেহলে চিন্তনীয় বিষয়। অৱশ্যে ভিডিঅ'টো কেতিয়া হয় আমাৰ ওচৰতো তথ্য নাই, কিন্তু কামৰূপ জিলাৰ পৰিবহণ বিষয়া গৌতম দাসে নিষ্ঠা আৰু একাগ্ৰতা যিদৰে কৰ্তব্য পালন কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। অসমৰ পথ দুৰ্ঘটনাৰ কথা ক'বলৈ গ'লে চৰকাৰী তথ্য অনুসৰি 2012 চনত মুঠ দুৰ্ঘটনা হৈছিল 6,535টা। এই দুৰ্ঘটনাত মৃত্যু ঘটিছিল 2,291 জনৰ আৰু আঘাতপ্ৰাপ্ত হৈছিল 6,709 জনৰ। 2013 চনত দুৰ্ঘটনা ঘটিছিল 7,211টা, মৃত্যু ঘটিছিল 2,441 জনৰ, আহত হৈছিল 6,609 জনৰ। আমি ক'ব খোজো যে পৰিবহণ বিষয়া গৌতম দাসৰ পূৰ্বতে সুনাম আছিল, কিন্তু যান বাহন আইন পালন কৰি চালক দুৰ্ঘটনাৰ পৰা হাত সাৰক, কিয়নো ঘৰত কোনোবাই আপোনাৰ বাবে কৰি আছে অপেক্ষা। পুনৰ এবাৰ গৌতম দাসক জনাইছো চালাম। নমস্কাৰ, মই ষ্টুডিঅ'ৰ পৰা সংযুক্তা চেলেং, আপোনালোকে চাই থাকক লাইট হাউচ লাইভ। এই যে মানুহখিনি জীৱন তোমাক কোনে অধিকাৰ দিলে মানুহখিনি জীৱন এনেকুৱা ৰিক্সত নিবলৈ? হা, কি নাম তোমাৰ? তোমাক কোনে অধিকাৰ দিলে মানুহখিনি জীৱনটো তুমি হাতত ল'বলৈ? তুমি এটা কথা গম পাইছা নাই? তুমি এই চেনেল পিন্ধি চলাইছা, এইটো সামান্য জোতা বা এনেকুৱা চেনেল নহয়। তোমাৰ যদি পিছল খাই যায় ব্ৰেক মাৰোতে, সোণাপুৰ টু চুনতলি, কোন লাইনৰ? সোণাপুৰ টু চুনতলি, এইটো সোণাপুৰ টু চুনতলি। তুমি আইজবিৰি ৰাইডৰ সোণাপুৰ যাব লাগে। ৰাইডৰ সুবিধাতকে সোণাপুৰলৈকে অহা যোৱা কৰিব পাৰে গাড়ীখন। সোণাপুৰ টু চুনতলি, চুনতলিটো কোনফালে যাব লাগে? তুমি চুনতলি পাই মানুহ আনি একদম সোণাপুৰ পৌঁছাব লাগিব। ৰাইজৰ সুবিধাতে তোমাক এইখন আমি পানীটো দিছো। তুমি মন মৰ্জি তুমি ইয়াৰ পৰা আইজবিৰিৰ পৰা নহ'ব ন, আৰু তাকো তোমাৰ কাগজ পত্ৰ ফেইল, চব ফেইল, টেক্স নাই, ফিটনেছ নাই। তুমি জানা তোমাৰ পৰিয়াল আছেনে নাই? এই গাড়ীখনৰ যদি কিবা এটা ঘটনা হ'বলৈ হয়, তোমাৰ পৰিয়ালে তুমি তোমাৰ কিবা এটা ভগৱানে নকওক, তোমাক কিবা এটা পৰিয়ালটো তোমাৰ এটা চিকিউৰিটি হ'ব নাই? তোমাৰ টেক্স ফেইল, তোমাৰ লাইচেন্স ঠিক আছে নাই? লাইচেন্সো নাই। এই মানুহবিলাকক তোমালোকে যাত্ৰীবিলাকক তোমালোকে বন্দী কৰি পইচা উঠাই আছা। ইয়াতে কেৱল পইচা লাগে ছাৰ, পইচা লাগে। এইফালে মানুহবিলাকক ল'ৰাটো ভগৱান নকৰক, কিবা এটা যদি ঘটনা এটা হৈ যায় আপোনালোকে বুজি পাইছেনে? হয় ছাৰ, ইয়াতে কেৱল পইচা লাগে আৰু একো নিয়ম নীতি নাইতো। এইফালে একদম নিয়ম নীতি নাই, চব ৰুল মানে এপ্লাই দিছে। কেৱল পইচা লাগে, ভাড়া ল'ব বা আৰু তো একো নালাগে। আমাৰতো দিছে আছে না, আমি আজি কিবা হৈ গ'লো, ইয়াতে লাইচেন্সে নাই, ইয়াতে কি ক্লেইম কৰিব? তোমালোকে যদি এখন ড্ৰাইভাৰ বুলি কি যদি সেই মানুহজনে যদি 10 লাখ টকা তুমি দিব পাৰিবা? কি প্ৰব্লেম আছে ছাৰ? সহায় কৰিব লাগিব ইঞ্চুৰেঞ্চে তোমাক লেঠু দেখাই দিব, কাৰণ তোমাৰ ফিটনেছ নাই, টেক্স নাই, তোমাৰ লাইচেন্স নাই। ইঞ্চুৰেঞ্চে কিয় মানুহজনক 10 লাখ দিব? তুমি ঘৰ বিকি দিব লাগিব। তুমি জানা নে নাই এইবিলাক কথা? আজিৰ যুগত নজনাকৈ গাড়ী চলাই আছা। তোমাৰ মালিকে এনেকুৱা অপৰাধ কৰিছে, আমি যদি ধৰো তেওঁলোকে বেয়া পায়। গাড়ীবিলাকক কলিয়ে নামানে, কিমান স্পীডত যায় ইয়াতে 1 ছেকেণ্ড ভিতৰত গাড়ী ৰিপ্লেচ আজি ভাৰতত 1 লাখতকৈ অধিক মানুহ বছৰি মৃত্যু হয়। অসমত 3,000 4,000 মানুহ বছৰি মৃত্যু হৈ আছে এইবিলাক কাৰণতে। মানুহে কোনে বুজিব কওকচোন? মইতোতো আপোনালোকক শুনক, মইতো ফাল্টু মানুহ নহয় নে? মোৰ নামটো গৌতম দাস, মই জিলা পৰিবহণ বিষয়া। ৰাইজৰ সহায়ৰ কাৰণে মই সদায় আছোঁ, আপোনালোককো সহায় কৰিম মই। কিন্তু কি আপোনালোকে এইবিলাক জানি শুনি এইটো অপৰাধ কৰি থাকে।
আৰু মানুহক চব আজি মানুহবিলাক বেচেৰা মানুহবিলাক কি দুখ আছে তেওঁলোকেতো একো নাজানে আপোনাৰ গাড়ীখন পাইছে উঠি যাব লাগে উঠি ভগৱানে নকওক ছয়গাঁৱত গৈ কিবা এটা ঘটনা হওক তাৰপিছত গাড়ী কোন ড্ৰাইভাৰ কোন দিব নোৱাৰা তুমি